প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ কোন চনত গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ 1963 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন? শুদ্ধ উত্তৰটো হ'ব নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল? শুদ্ধ উত্তৰ যতীন গোস্বামী। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ অচ্যুত লহকৰ। নেক্সট কুৱেশ্যনটো হৈছে নটৰাজ থিয়েটাৰৰ প্ৰথম মহিলা তাৰকা শিল্পীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অনুপমা ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ আগৰ ধাৰাটোক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ যাত্ৰা পাৰ্টি। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ মঞ্চত পুৰুষ মহিলাৰ সহ অভিনয়ৰ বাট কোনে মুকলি কৰিছিল? শুদ্ধ উত্তৰটো হৈছে বৰ্জ শৰ্মা। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ব্যৱসায়িক যাত্ৰা পাৰ্টি ক'ত গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ বৰপেটা। নেক্সট কুৱেশ্যনটো হৈছে অনুপমা ভট্টাচাৰ্য কোনটো নাট্য দলৰ সৈতে জড়িত? শুদ্ধ উত্তৰ নটৰাজ। নেক্সট কুৱেশ্যনটো হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ ভ্ৰাম্যমাণ নামটো কোনে দিছিল? শুদ্ধ উত্তৰ ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বাহিৰত নাট প্ৰদৰ্শন কৰা প্ৰথম নাট্য দল কোনটো? শুদ্ধ উত্তৰ নটৰাজ থিয়েটাৰ।